নমস্কাৰ, মই ডক্টৰ আবুল হুছেইন। তো আজি আপোনালোকৰ আগত এটা হোম ৰেমেডি মই শ্বেয়াৰ কৰিম। বহুত দিন ধৰি কি হৈছে, বহুতে মেছেজ কৰি আছে যে ছাৰ মোৰ চৰ্দি হৈছে, চৰ্দি ইমান মেডিচিন খাই আছোঁ, চৰ্দি ভাল হোৱা নাই, কাহ হৈছে, কাহৰ মেডিচিন খাই আছোঁ, ভাল হোৱা নাই, মাজে মাজে জ্বৰ, এনেকুৱা ধৰণৰ সমস্যা বহুতে শ্বেয়াৰ কৰি আছিলে। তো মোৰো কি হয়, মানে ৱেডাৰটো যেতিয়া চেঞ্জ হয়, মানে যেতিয়া আপোনাৰ গৰম কালৰ পৰা শীতকাললৈ মানে চুইচ কৰে, তেতিয়া মোৰো এই সমস্যাটো হয় কেইদিনমান, তাৰপিছত আকৌ ঠিক হৈ যায়। তো মই কি কৰোঁ, ঘৰত মই মানে এটা ৰেমেডি প্ৰস্তুত কৰোঁ, আৰু সেইটো মই কেইদিনমান এসপ্তাহমান ইউজ কৰিলে এইটো মানে ভাল পাই যাওঁ। তো মই ভাবিছোঁ আপোনালোকক সেই হোম ৰেমেডিটো মই শ্বেয়াৰ কৰোঁ, যাতে আপোনালোকে কোনো ধৰণৰ মেডিচিন নোলোৱাকৈ, কোনো ধৰণৰ ছাইড ইফেক্ট নোহোৱাকৈ আপোনালোকে এই জ্বৰ, চৰ্দি, কাহ, ডিঙিৰ সুৰসুৰণি এইবোৰ আপোনালোকে ঘৰত থাকিয়ে ভাল কৰিব পাৰে। তাৰ কাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, ঠিক আছে? তো বলক মই এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আপোনালোকে এই হোম ৰেমেডিটো বনাব হ'লে আপোনাৰ লাগিব তুলসী পাত। 2 নম্বৰ যোনটো ইনগ্ৰিডিয়েণ্টছ সেইটো হৈছে আপোনাৰ লং লাগিব। 3 নম্বৰ যোনটো ইনগ্ৰিডিয়েণ্টছ সেইটো হৈছে আপোনাৰ আদা লাগিব। আৰু 4 নম্বৰ যোনটো ইনগ্ৰিডিয়েণ্টছ সেইটো হৈছে আপোনাৰ মধু, নেচাৰেল মধু যোনটো আছে সেইটো লাগিব, বা আপোনালোকে যদি কিনাটো পায় কিনাটো হ'লে আপোনালোকৰ হৈ যাব। এই 4টা ইনগ্ৰিডিয়েণ্টছ লৈ ল'ব। এতিয়া মই এটা এটা ইনগ্ৰিডিয়েণ্টছৰ বিষয়ে আপোনালোকক এই ভিডিঅ'টোত বৰ্ণনা কৰিম। প্ৰথম যোনটো ইনগ্ৰিডিয়েণ্টছ সেইটো হৈছে আপোনাৰ তুলসী পাত, আৰু এই তুলসী পাতটো বহুতো মেডিচিন গুণাগুণ সম্পন্ন এটি ঔষধি গছ, যোনটো ব্যৱহাৰ কৰিলে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ উপকাৰ পাওঁ। এই তুলসী পাতত এণ্টি অক্সিডেণ্ট, এণ্টি বেক্টেৰিয়েল, এণ্টি ফাংগেল প্ৰপাৰ্টিজ থাকে, যাৰ কাৰণে কি হয় আমাৰ এই জ্বৰ, চৰ্দি বা কফ বা ডিঙিৰ সুৰসুৰণি, ডিঙিৰ বিষ আদি এই বেমাৰৰ পৰা আমি নিৰাময় পাব পাৰোঁ। তো এই তুলসী পাত আপুনি কেঁচা চুবাইও খাব পাৰে, বা আপুনি চাহ হিচাপে আৰু বিভিন্ন ধৰণৰ যোনবিলাক ঔষধি প্লেণ্ট আছে সেইবোৰ আপুনি লগত মিক্স কৰি চাহ হিচাপে আপুনি খাব পাৰে। তো এই চাহ হিচাপে খালে আপোনাৰ জ্বৰ, চৰ্দি, কাহ বা পানী লগা, ডিঙিৰ সুৰসুৰণি, ৰাতি শুই উঠিলে আপোনাৰ ডিঙিৰ বিষ, এইবোৰ যোনবোৰ সমস্যা আছে এইবোৰ সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাব। 2 নম্বৰ যোনটো ইনগ্ৰিডিয়েণ্টছ সেইটো হৈছে লং। এই লঙতো বহুতো ঔষধি গুণাগুণ থাকে। এই লঙত এণ্টি ইনফ্লামেটৰী গুণাগুণে ভৰপূৰ। তাৰপিছত আপোনাৰ এই লঙত ভিটামিন চি পোৱা যায়, এণ্টি অক্সিডেণ্ট পোৱা যায়, যোনবোৰে কি কৰে আমাৰ এই জ্বৰ, চৰ্দি, কফ বা ডিঙিৰ বিষ, গাঁঠিৰ বিষ, মাচুল পেইন, চুৱেলিং এইবোৰ বিভিন্ন ধৰণৰ সমস্যা দূৰ কৰে। তো সেয়ে আপুনি এই লংটো ল'ব লাগিব। এই লঙৰ উপৰিও আৰু কিছুমান ইনগ্ৰিডিয়েণ্টছ আছে, সেইবোৰ মই এটা এটাকৈ কৈ আছোঁ। তাৰপিছত 3 নম্বৰ যোনটো ইনগ্ৰিডিয়েণ্টছ সেইটো হৈছে আপোনাৰ আদা। তো এই আদাটো আপোনাৰ বহুতো মেডিচিনেল গুণাগুণ আছে। তো আদাৰ বিষয়ে এতিয়া মই কৈ আছোঁ। তো আদাটো হ'ল আমাৰ এণ্টিভাইৰেল প্ৰপাৰ্টি থকা আৰু ৱাৰ্মিং ইফেক্ট থকা এটা মানে ঔষধি মানে গুণাগুণ থকা এটি কম্পাউণ্ড। তো এই আদাটো আপুনি যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে কি হ'ব, আপোনাৰ এই জ্বৰ, চৰ্দি, কাহ, তাৰপিছত আপোনাৰ উশাহ লোৱা দিগদাৰ, এইবোৰ আপোনাৰ সমস্যা যদি হৈ থাকে তেতিয়াহ'লে এই আদাৰ পৰা আপুনি পৰিত্ৰাণ পাব। তো আদা খালে কি হ'ব, আপোনাৰ বডিটো এনি টাইম গৰম থাকিব, আৰু আদাৰ চাহ বহুত উপকাৰী। এই ঠাণ্ডাৰ দিনত যদি আপুনি আদাৰ চাহ খায় তেতিয়াহ'লে আপোনাৰ এই জ্বৰ, চৰ্দি আপোনাৰ ওচৰ নাথাকে। 4 নম্বৰ যোনটো ইনগ্ৰিডিয়েণ্টছ সেইটো হৈছে মধু। তো এই মধুত যথেষ্ট পৰিমাণে ভিটামিনছ থাকে, মিনাৰেলছ থাকে, এণ্টি অক্সিডেণ্টছ থাকে, যোনবোৰে কি কৰে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, আৰু এই জ্বৰ, চৰ্দি, পানী লগা বা ডিঙিৰ সুৰসুৰণি, ডিঙিৰ বিষ আদি অতি সোনকালে নিৰাময় কৰে। সেয়ে আপোনালোকে এই মধুটো আপোনাৰ ল'ব লাগিব, আৰু মধুটো খালে আপোনাৰ বডিটো এনি টাইম গৰম থাকিব। তাৰ উপৰিও আপোনাৰ যোনবোৰ বেক্টেৰিয়া আমাৰ বডিত গ্ৰ' হয়, এই বেক্টেৰিয়াবোৰ গ্ৰ' হোৱাত মানে নোহোৱাত মানে বাধা দিয়ে। তো এই মধুৰো বহুত গুণাগুণ আছে। এতিয়া আহিছোঁ মূল ভিডিঅ'লৈ। তো এতিয়া প্ৰথম কথা হ'ল যে আপুনি তুলসী পাত ল'ব লাগিব। আপুনি তুলসী পাত আপোনাৰ অনুযায়ী, মানে এজন খালে 7টা-8টামান তুলসী পাত দিলেও হ'ব। যদি আপুনি 2জন বা বহুত কেইজনে খায় তেতিয়া সেই হিচাপে আপুনি তুলসী পাত ল'ব। তুলসী পাতকেইটা আপুনি প্ৰথমতে ভালকৈ পৰিষ্কাৰ পানীৰে ধুই ল'ব। ধুই পেলাই আপোনাৰ পৰিমাণ অনুযায়ী আপুনি পানী দিব। পানী দি পেলাই সেই পানীত আপুনি তুলসী পাত দিব। তুলসী পাতৰ লগত আপুনি লং দিব 2-3টামান, আৰু আপুনি তাতে আদা 2-3 টুকুৰামান দিব। দি পেলাই এইটো ভালকৈ বইল কৰিব। বইল কৰাৰ পিছত যেতিয়া এই পানীৰ কালাৰটো চেঞ্জ হৈ যাব আৰু এই তুলসী পাতকেইটা আপোনাৰ মানে কালাৰ চেঞ্জ হৈ যাব, তেতিয়া আপুনি এইটো উঠাব। উঠাই পেলাই এইটো ভালকৈ আপুনি চেকিব পাৰে, বা ডাইৰেক্ট আপুনি গিলাচত লৈ ল'ব পাৰে। লৈ পেলাই তাতে আপুনি মধু মিক্স কৰিব। যদি এজনে খায় 1 চামুচমান ল'লে হ'ব,
আৰু যদি 2-3 জনে খায় তেতিয়া সেই হিচাপে আপুনি সেই পৰিমাণ মতে আপুনি মধু মিক্স কৰিব। মধু মিক্স কৰাৰ পিছত আপুনি এইটো ৰাতিপুৱা আৰু সন্ধিয়া মানে সন্ধিয়া যেতিয়া ইভিনিং হয় তেতিয়া আপুনি 1 গিলাচ যদি খায় তেতিয়াহ'লে আপোনাৰ এই যোনবিলাক জ্বৰ চৰ্দি কফ আছে এইবোৰ আপুনি অতি সোনকালে নিৰাময় কৰিব পাৰিব। আপোনাৰ কোনো ধৰণৰ হেভি এণ্টিবায়'টিক লোৱাৰ প্ৰয়োজন নাই, কোনো ধৰণৰ আপোনাৰ মেডিচিন খোৱাৰ প্ৰয়োজন নাই, আপুনি এইটো ব্যৱহাৰ কৰিব পাৰে। মোৰো জ্বৰ চৰ্দি হৈ আছিলে, তো মই সেইকাৰণে মই এই ইনগ্ৰিডিয়েণ্টছটো মই নিজে ৰুমত প্ৰস্তুত কৰি খাইছোঁ আৰু আপোনালোককো মই দেখালোঁ। আপোনালোকে যদি খাই নিশ্চয় আপোনালোকে ভাল ফল পাব। মই যিহেতু পাইছোঁ সেইকাৰণে মই আপোনালোকক দিছোঁ। এইটো কোনো ধৰণৰ যাদুকাৰী মেডিচিন নহয়, আপুনি নিজে ঘৰত প্ৰস্তুত কৰিব পাৰিব। আপুনি ঘৰত প্ৰস্তুত কৰি আপুনি এই বেমাৰৰ পৰা হাত সাৰিব পাৰিব। তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।